Pranali back my new channel. আশা কৰিলোঁ মই আগৰ ভিডিঅ'বোৰ চাই আপোনালোকে যে সকলোৱে বহুত ভাল পাইছে। মোৰ নতুন ভিডিঅ'লৈ স্বাগতম কৰা সকলোকে আপোনালোকে স্কিপ নকৰাকৈ প্লিজ চাই থাকিব। আমি মানে যামগৈ, সেইকাৰণে আমাক লগৰ এজনী ঘৰলৈ নিমন্ত্ৰণ কৰিছে। মানে একদিন নিমন্ত্ৰণ হৈয়ে থাকিব, তাকে আমি যাম। আজি ক'লৈ যাম আপোনালোকে চাই থাকক। বাই। Did anybody out there hear me? Hear me? আমি এতিয়া আহি পালোঁ ময়ূৰপংখী ঘৰ। আমি এহোপা এইজনী হালধীয়া পিন্ধা আছে যে তাই ময়ূৰপংখী। আমি ঘৰত আছোঁ, আহি গ'লোঁ। তাৰপিছতে কাইলৈ যাম আমি গীতাশ্ৰী ঘৰলৈ। তাৰপিছত পিছদিনাখন যাম এই বগা পিন্ধাজনী যে এইজনী ঘৰলৈ। চবৰ ঘৰলৈ গৈ আছোঁ আমি গোটেই সোপা। গীতাশ্ৰী আহিব মানে গীতাশ্ৰী আহিব বুলি আমি গোটেই সোপা ওলাই চাই আছোঁ। এফালৰ পৰা আহিব এতিয়া গীতাশ্ৰী বাহঁত পাই গ'লহি। টিকলা আহিছে নে খাইছে? এয়া আমি ভাত দিছে এতিয়া এইজনী আমাৰ টিকলিজনী। খাই দিওঁ আমি। এখন গাড়ী ডিমন হোৱা চব খোলাত বহিছে। গীতাশ্ৰী ওলোৱাই নাই। কালি ময়ূৰপংখী ঘৰৰ পৰা আহিলোঁ। আজি এতিয়া গীতাশ্ৰী ঘৰলৈ যাম। সিহঁতে ওলাই আছে আলাহীটিয়ে। ময়ো ওলাম আৰু মই ওলাই পিনে যাম আৰু চাই থাকক আপোনালোকে। আজি চাহ তোমালোকে আৰম্ভ কৰি দিয়া আৰু ভাপত দিয়া পিঠা আমাক দিছে আৰু খাম এতিয়া। খোৱা কেনেকুৱা লাগিছে ক'বা দেই। পিঠা কেনেকুৱা? ইয়ালৈ আহি মোৰ এটা বস্তু ভাল লাগিলে, এইটো চক ইমান ধুনীয়া। খকুলি যদি খাই পেলালে। তাই কালিৰ পৰা কিমান খাই আছে তাই চব। এইটো চক ইমান ধুনীয়াকে বনাইছে। ৰাতি ভেকুলী এজনী আনিয়ে পিন্ধাম। এয়া পোৱালি খালেই ভাত। আমি লৈ আছো আৰু খাবলে। চবে তলতে বহি লৈছো আৰু খাইছে ন। এয়া খাবলৈ বহিছো, খোৱা নাই বৰ্তমানলৈকে। প্ৰিয়ংকা বাই খালেই ভাত। আমি নগলো মানে ৰিম্পিবা ৰুমলৈ। ৰিম্পিবাহে আমাৰ ৰুমলৈ আহিলে। আৰু আজি কাইলৈ আমি যামগৈ যে চবে পেকিঙত চলিছে। মোৰ পেকিং কৰি হৈ গ'ল, তেওঁলোকে পেকিং কৰি আছে। ভাত চাত হৈ গ'ল, দাইল বনাই আছে। পূৰা পেকিঙত চলিছে চব, পূৰা পেকিং। মোৰ হৈ গ'ল এইবোৰ পেকিং কৰি, মোৰ হৈ গ'ল পূৰা পেকিং আৰু পেকিং চলিছে ন, পূৰা চলিছে। এই গৰাকী আজি আমাৰ ৰুমত খাবলৈ আহিছে। তাইৰ ৰুমলৈ নামাতিলে, খাই হাতী হৈ গৈছে গাহৰি। এয়া আজি আমাৰ ৰুমৰ খানা। এয়া আলহীয়ে খালে। খোৱা কি হৈছে নাজানো, ভাত খাইছে চব কিহত। এই কাঁহীখন আলহীক দিলে। মোৰ কাঁহীখন মানে ইমানেই ডাঙৰ, আলহীক দিবলৈ লাজ লাগিলে। দুগৰাকী আহিবলৈ আছে, খাই দিওঁ আৰু আৰম্ভ কৰোঁ আৰু ভাত খোৱা দেই। খাইছোঁ আৰু এতিয়া ভাত চাত খাই আমি চব উঠিলোঁ। বা এতিয়া যাবগৈ অকণমান দেৰিকৈ। ভিনি আহিব নিবলৈ, আমি অকণমান আগবঢ়াই থৈ আহিম। তাৰপিছত পেট ভাত খালানে? খালা। আৰু ছোৱালীজনীক লগ নাপাওঁ। কাইলৈ চব যাবগৈ। আৰু কোনে ক'ত চাকৰি পাব নাজানো আৰু
আজি ভিডিঅ'টো ইমানে আছিলে টাটা বাই বাই চাই ভাল পালে বুলি মই আশা কৰিছোঁ প্লিজ লাইক আৰু কমেণ্ট কৰি দিব আপোনালোকে ভাত খাই উঠিছিলে বগৰী খাই গুড নাইট